নমস্কাৰ আৰু স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, নিশ্চয় আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰো ভালেই। ভাবিলোঁ আজি মই শুই উঠিয়েই ডাইৰেক্ট টেৰেছলৈ যাওঁ আৰু আপোনালোকক ওপৰৰ নাজাৰাটো দেখাওঁ। যিহেতু আজি আমি শেষবাৰৰ কাৰণে শেষবাৰ কি আৰু আজি দেখাই গৈ আছোঁ মই আপোনালোকক আজিৰ দিনটো মোৰ কিদৰে আৰম্ভ হ'ব, আজি কিমান ব্যস্ততাৰ মাজেৰে দিনটো পাৰ কৰিম। আজি বহু দিনৰ অন্তত আহি আমি এটা দিন পাইছোঁহি, যিটো দিনৰ কাৰণে আমি বহু দিনৰ পৰা হাহাকাৰ কৰি ফুৰিছিলোঁ আৰু সেই দিনটোৱে হ'ল আজি। গতিকে মই ভাবিলোঁ আপোনালোকক ৰাতিপুৱাৰ পৰা মই দেখাই যাওঁ আমি আজি কেনেদৰে ব্যস্ত হৈ থাকোঁ দিনটো, আৰু তাকেই ভাবি মই ডাইৰেক্ট শুই উঠি তেতিয়া টেৰেছত গুচি আহিলোঁ আৰু লগৰকেইটাই এতিয়াও বিচনাত শুইয়ে আছে। মই কৈ আছোঁ আপোনালোকক সেই হাহাকাৰ কৰি থকা দিনটো কি আছিলে। তো আমাৰ ৰুমটো বৰ্তমান গড়চুকত, আমি এতিয়া গড়চুকৰ পৰা শ্বিফ্ট কৰিম আজি ৰুমটো আমাৰ চানমাৰী এলেকালৈ। বহুত বিচাৰি দুদিন তিনিদিন বিচাৰি বহু কষ্টৰ মূৰত শেষত এজন আংকলে আমাক ৰুমটো বিচাৰত বহুত সহায় কৰি দিলে। তো আংকলক মই বহুত ধন্যবাদ জনাইছোঁ ভিডিঅ'টোৰ জৰিয়তে। তেওঁ নোহোৱা হ'লে হয়তো এইটো সম্ভৱ নহ'লহেঁতেন। গুৱাহাটী ৰুম বিচৰাটো এটা বহুত কষ্ট কাম হয়। তো আমি বুজি পালোঁ সেইটো কথা। দুদিন তিনিদিনকৈ বিচাৰি অৱস্থা বেয়া হৈ গৈছে। আৰু মই এতিয়া আহি টেৰেছৰ পৰা ডাইৰেক্ট ৰুম পাই গ'লোঁ, কিয়নো আমি দেৰি নকৰি, সময় যিহেতু বহুত হৈ গৈ আছে, গতিকে দেৰি নকৰি সেই দেখিছে গোটেই কাপোৰ চাপোৰ আছে, তৰলিবিলাক আছে, বিচনা এখন আছে, গেছ চিলিণ্ডাৰ এনেকৈ আছে। দেৰি নকৰি ফটাফট ইহঁতক উঠাই দিওঁ, কাৰণ যিহেতু সময় বহুত হৈ গৈ আছে আৰু সোনকালে ৰুমটো লৈ লওঁগৈ। তাতো আমাৰ বহুত ক্লিন কৰিব আছে। তো ওলাই দিওঁ ফটাফট ৰুমৰ পৰা। আৰু নাই, অলৰেডি গোটেইখিনি কাম হৈ গ'ল, অলপ বাকী আছে ঝাৰু চাৰু মাৰিবৰ কাৰণে। আৰু ফাইনেলি আমাৰ সকলোবোৰ বস্তু গাড়ীত ভৰোৱা হৈ গ'ল, আৰু এনেকৈ আমি বস্তুবিলাক চব ভৰাই লৈছোঁ। গাড়ীৰ তলতো বস্তু আছে আৰু ওপৰতো আমি এটা অ'পেন স্পেচ ৰাখিছোঁ মুকলিকৈ। ইয়াতে আমি গোটেইখিনি বহি যাব পৰা হ'ব। আমাক গতিকে 4জন আছে, আমাৰ 4জন যিহেতু ইয়াত নধৰে, গতিকে এজন আগত আৰু বাকীকেইজন ইয়াতে এনেকৈ বহি যাম। আৰু ইয়াতে শুই গৈ আছিলোঁ। মোৰ ছিটটো বিক্ৰমে আহি কাঢ়ি ল'লে আৰু মোক আগলৈ পঠিয়াই দিছে। পঠিয়াই দে আকৌ, মই যে নেযাওঁ। কোনে যাব আগলৈ? পিছৰ ইমান ধুনীয়া জেগাটো হয়, বিচনাখন এই ভিডিঅ' কোনে কৰিব মই ক'লে সেই ঝুকেগা নাহি চাল্লা। এয়া আমি গুৱাহাটীৰ মাজত আৰু টেম্পুৰ বডিৰ ওপৰত এয়া দেখিছিলে বিচনা পাৰি গোটেইকেইটাই বেয়া মোচনত। আৰু ব'লক গাইজ, লেটছ চি কি হয়, দেখা যাওক আজিৰ দিনটো। মই দেখাই গৈ থাকিম আপোনালোকক আমাৰ প্ৰতি মুহূৰ্ত। এতিয়া ফাইনেলি আমি চানমাৰী পাই গ'লোঁ।
আৰু এতিয়া আমি চানমাৰী ফ্লাইঅভাৰৰ ওপৰত আছোঁ। ওপৰতে আমি চিল মাৰিম। এতিয়া লেফ্ট ল'ব লাগিব। ৰাইট ল'ব লাগিলে ডিভাইডাৰ মাৰি দিব লাগিব। গৈছোঁ ৰুমৰ ৰাস্তা পাহৰি আমি এতিয়া এই বস্তু চস্তু লৈ ঘূৰি ফুৰিবলগীয়া হৈছে ইফালে সিফাললৈ। আমি যাব লাগিছিলে এইফালে আৰু উঠি দিলোঁ ষ্ট্ৰেইট। এতিয়া আমি ৰুমত ওলামগৈ আৰু।